এতিয়া বাজিছে 12:12। আমি এতিয়া ঘাটৰ অভিমুখে গৈ আছোঁ। এইটো ৰাস্তাত সৰু ৰাস্তা। এতিয়া আমি ঘাট পালোহি। আমাৰ কাশী তৃতীয়টো দিন মৰ্ণিঙত ক'তো ওলাই নগ'লোঁ, আবেলি এনেদৰে ওলাই আহিছোঁ ফোন কৰিবলৈ। ইয়াত নাওবিলাক চলাই আছে মানুহে। খুব ধুনীয়া এটা পৰিৱেশ। বহুত ধুনীয়া পৰিৱেশ। এতিয়া বাজিছে আমাৰ 5:30। 5:30 বজাত এটা পৰিৱেশ। হনুমান ঘাট, আমি ফাইনেলি আহি হনুমান ঘাট পালোহি। এতিয়া আমি আছোঁ হনুমান ঘাট। হনুমান ঘাটৰ ভিউটো দেখুৱাই দিছোঁ এবাৰ গংগাৰ কাণৰ হনুমান ঘাটৰ। এতিয়া আমি বানাৰসৰ কাপোৰ কিনিব আহিছোঁ। এইখন মাৰ্কেট চাওক। মই গ'লোঁ আৰু দেই, মই মাৰ্কেটত বস্তু ল'ম। এতিয়া ইয়াত চাম কালেকশ্যন কেনেকুৱা আছে আৰু ল'ম আৰু কিবা নিজৰ কাৰণেও ল'ম। যিহেতু বানাৰস চাইছোঁ, কিবাটো চিন হিচাপে লৈ যাব লাগিব, অন্য একো নাই। তো এইফালে সোমালোঁ। এয়া আছে মাৰ্কেট। देखिए आप कैसा कपड़ा चाहिए वही वाला ये बोला एक एक कपड़ा दिखाइए। नहीं नहीं ठीक है आप देखिए दिखाई দিয়া এইটো ভাল লাগিছে। এইটো এটা এনেকুৱা ল'ব লাগিব। এইটো এটা ল'বলৈ ভাল লাগিছে। এটা ये सिलेक्ट कर दिया है। ये रखो, ठीक है। अभी धोती एक तो फिर दिखा दीजिए ऊपर से वाइट वाला ये से निकाल इसको निकाल के दिखा दीजिए। देखिए ये धोती है। এখন ধুতি লৈছোঁ। এইটো ধুতি আৰু এটা কুৰ্তা, এটা চিলেক্ট হৈ গ'ল। এইটো ये अभी पैकिंग कर दो, ठीक है। এনেকুৱা এটা লৈ আছোঁ, ঠিক আছে। এনেকুৱা এটা লৈ আছোঁ আৰু এটা এই ল'ব, এইকাৰণে এটা ল'ব লাগিব। और मामी के लिए दुपट्टा दिखाइए। ये मामी मामा कारण এখন দুপট্টা দুপট্টা দিছে। এইখিনি আমি লৈছোঁ ফাইনেলি। এতিয়া তুমি কি ল'বা, তুমি চাই লোৱা। হ'ব মই কুৰ্তাই ল'ম। নালাগে, হ'ব মই এতিয়া কুৰ্তাই লৈ ল'ম। তুমি ওলাই দিয়া। आया हुआ है मम्मी को लेके सुंदरपुर দুটা লৈছোঁ এনেকুৱা। आर्किटेक्चर के जगह लिए थे ना আৰু এটা মই बुलाए এটা মই ল'ম। এটা তোমাৰ उनका फोन आ गया साइज खाली बेलेग है। जाना पड़ गया मामी के लिए ये ले लिया है। क्या चाहिए? अभी हो गया है, अभी ये बिल करेगा। पैसे देना है ठीक है, थैंक यू। একচুৱেলি বহুত ৰিজনেবল প্ৰাইচ হয়। বেলেগতকৈ আমি কম পাইছোঁ, সেইটো কাৰণে ইয়াতে লৈছোঁ। আপোনালোকে ইয়ালৈ কেতিয়াবা আহিলে ইয়াৰ পৰা ল'ব পাৰে। চব বস্তু ৰিজনেবল প্ৰাইচ হয়। এনেকুৱা বেগবিলাকত 40, 30 তেনেকুৱা, আৰু এনেকুৱাবিলাকত এইটো 50 কৈছিলে ন? এইটোত আপোনাৰ 50, এইবোৰ 50 আৰু এইটো 50 আৰু এইটো 30 কৈছিলে। এইটো 30 তেনেকুৱা ধুনীয়া কালেকশ্যন আছে। बात कर लेना फोन আহিব পাৰে ইয়ালৈ আহিলে। আৰু সৰু বাচ্ছাৰো কালেকশ্যন বহুত ধুনীয়া আছে চাওক। বহুত কিউট কাপোৰবিলাক। जो पूरा मार्केट में रेट में नहीं मिलेगा ये वाला आपको তো ফাইনেলি গাইছ আমি এই দুটা লৈ ল'লোঁ। वो आप लेकर चलिए এইখিনি बच्चे আমি वाला লৈ ল'লোঁ। ले लीजिए 150 दे दीजिएगा चलिए So, ना सोच रहा है কি লৈ আৰু যাম আৰু বহুত মানে একচুৱেলি প্ৰাইচটো বহুত ভাল পালোঁ, সেইটো কাৰণে লৈ ল'লোঁ। दोनों खाना এতিয়া আমি বজাৰ কৰিলোঁ। এতিয়া বজাৰ কৰি পেলাই এয়া যাব পাইছোঁ। এয়া জতিমাক 130 টকাতে কাপোৰ লগাই দিলোঁ। জতিমাই নলয় বুলি কৈছিলে গাড়ী। ইয়াৰ পৰা ইয়াৰ বেগ লৈ যাম। বেগ ক'ত ল'বা? বেগ এতিয়া ঘূৰি ঘূৰি মই একদম ভাগৰি গৈছোঁ আৰু কিমাননো পানী খাম, সেইকাৰণে মই ল'লোঁ ইয়াতে স্প্ৰাইট এটা। একচুৱেলি বহুত গৰম হয় ইয়াতে,
আৰু এইফালে সিহঁতো আৰু কথা পাতিব লাগিয়ে যায় আৰু মানুহ দেখিলে হ'ল ক'ৰবাত সোমালে হ'ল সেয়া লাগিলে খাবলৈ হওক সেয়া লাগিলে পিন্ধিবলৈ হওক জোখি আৰু ইয়াত আমি আহিলোঁ এখন মলত বাৰাণসী আৰু ইয়াতে মোৰ এটা ধুনীয়া মানে কি চেণ্ডেল এযোৰ বহুত ধুনীয়া লাগিলে সেইটো কাৰণে লৈ ল'লোঁ আৰু এয়া এযোৰ চেণ্ডেল ল'লোঁ আৰু এয়া ল'লে মায়ে এযোৰ সেইবোৰো লৈ লৈছে একেবাৰে এয়া पानी बोतल ये सब कुछ ले लिया है ये पेमेंट करने के लिए गया है এইফালে চেকিং কৰি ল'লে আনিছোঁ লৈ লৈছে আৰু এতিয়া আমি ৰুমলৈ গৈ আছোঁ মাহঁতে ফুচকা খাই আছে এইফালে আছে জেঠীমা এইফালে আছে আমাৰ টিকলি মিকলি পূৰা খাই আছে এয়া মায়ে খাইছে এয়া ওচৰতে জেঠীমা আমাৰ টিকলি মিকলি এতিয়া মই খাম বহুত টেষ্টি ফাইনেলি ফুচকা খাই ল'লোঁ এতিয়া আমি আৰু বেগ চাবলৈ যাম 12টা আমি ভাবিলোঁ দুই ওলাই যাই পেলাই দুই ওলাই যাওঁ তাইতো আগতে ওলাই গ'ল মই ওলাইছোঁ আৰু 12টা বাজিছে অকণ চাই আহোঁ 12টা বজাত বানাৰস কেনেকুৱা লাগে কাইলৈতো আমি যামগৈ সেইকাৰণে আজি ভাবিছোঁ দুইটাই বানাৰস 12টা বজাত কেনেকুৱা লাগে চাই আহোঁ হা ব'লকচোন যাওঁ আপোনালোকক দেখুৱাই দিম ইয়াত ঘূৰিছোঁ তাৰ পৰা আজি আৰু বানাৰসত ৰাতি লাষ্ট নাইট আমাৰ বানাৰসত কালি মৰ্ণিং 7টা বজাত আমি আমাৰ ঘৰ অভিমুখে ৰাওনা হ'ম এতিয়া আমি লাষ্ট নাইট কটাইছোঁ কাইলৈ ৰাতিটো আমি আৰু বানাৰসত দেখি নাপাম বানাৰসখন নাথাকিম মানে সেইকাৰণে আজি দেখুৱাই ল'লোঁ এয়া বেটেৰীবিলাক আছে ইয়াতে দোকান পোহাৰ প্ৰায় খানা পিনা পায় 12মান বজালৈকে খানা থাকে ইয়াত খোলা দোকান এয়া প্ৰায় বন্ধ হৈছে আৰু এইটো লজ আছে এইফালে সেইফালে মানুহবিলাক বাহিৰা মানুহ আহি আছে পুলিচ পেট্ৰলিং কৰি আছে সেয়াই বানাৰস আমি ইয়াতে ঘূৰি আছোঁ সেয়ে অমিতাভ বচ্চনৰ পাণ ভাণ্ডাৰ এখন বানাৰস পাণ শ্বপ আন্ধাৰ আমি ৰুম অভিমুখে গৈ আছোঁ আন্ধাৰ প্ৰায় हाँ साइड से हम देखेंगे ये ऐसे ना चाওঁচোন মানুহ গৈছে এইবিলাক এইফালে আছে গেষ্ট হাউচ আমি এতিয়া আহি আছোঁ ৰাতি 12টা বজাত আমি আহি আছোঁ আমি আহি আছোঁ এতিয়া এয়া আগলৈ ৰাস্তা আছে বুলি কৈছে এইফালে যাওঁচোন কি আছে এইফালে সৰু ৰাস্তা এইফালে যাওঁচোন কেনেকুৱা বা আছে আমি আগলৈ গৈ আছোঁ এতিয়া ইয়াতে মানুহ শ্মশান হয়তো এতিয়া 12টা বাজিছে শ্মশানত এয়া মানুহ পৰি আছে ইয়াতে আগৰ পৰা দেখুৱাই দিম চাইনবোৰ্ডখন কি আছে ইয়াত হৰিচন্দ্ৰ ৰাজাৰ অতি প্ৰাচীন মন্দিৰ ইয়াতে জুই জ্বলাই আছে মৰাশ দাহ কৰি আছে শ্মশান দাহ সেয়া মানুহবিলাকে দৰ্শন কৰি আহিছে ৰাতি হ'লেও मतलब कौन सा अभी कितना टाइम हुआ है अभी टाइम कितना हुआ है भैया अभी दिखाइए अभी टाइम अभी हमारा चैनल है यूट्यूब चैनल अभी इतने बजे से 12:12 आप लोग कहाँ से है सिलीगुड़ी से आ रहे हैं हाँ तो घूमने के लिए आ रहा है ना आप लोग घूमने के लिए है हाँ
আমি শিলিগুৰি এটা ফেমিলি পালোঁ তেওঁলোকে আহিছে ইয়াতে ফুৰিছে